নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক আসাম জব ইনফো চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছো ধেমাজি জুডিচিয়াৰীত পিয়নৰ ভালেকেইটা পদ মুকলি হৈছে আৰু এইকেইটাৰ কাৰণে দৰমহাও যথেষ্ট ধুনীয়া তো ভিডিঅ'টোত আমি গোটেইখিনি তথ্য আলোচনা কৰিম কি কোৱালিফিকেশ্যন বিচাৰিছে কিদৰে এপ্লাই কৰিব লাগিব আহক ভিডিঅ'টো আৰম্ভ কৰোঁ তো ইয়াতে চাওক ধেমাজি জুডিচিয়াৰীৰ ফালৰ পৰা অৰ্থাৎ চিফ জুডিচিয়েল মেজিষ্ট্ৰেট ধেমাজিৰ ফালৰ পৰা তিনিটা গ্ৰেড 4 অৰ্থাৎ পিয়নৰ পদ মুকলি কৰি দিছে আৰু এইকেইটাৰ বাবে এপ্লাই কৰিব এতিয়া পাৰিব তো এই পদকেইটা আনৰিজাৰ্ভ ক্যাটাগৰীত ৰাখিছে তিনিটা পদো আনৰিজাৰ্ভ অৰ্থাৎ OBC SC ST জেনেৰেল সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰে আৰু দৰমহাৰ নিৰিখটো 12000 পৰা 52000 আৰু গ্ৰেড পে হৈছে 3900 টকা তো এই পদকেইটাৰ কাৰণে এপ্লাই কৰিবলৈকে বয়সৰ সময়সীমা ৰাখিছে 18 বছৰৰ পৰা 40 বছৰলৈকে যদি জেনেৰেল ক্যান্ডিডেট হয় OBC 43 বছৰলৈকে এপ্লাই কৰিব পাৰে SC ST 45 বছৰলৈকে এপ্লাই কৰিব পাৰে আৰু এই ধৰণৰ অসমৰ গ্ৰেড 4 এক্সামৰ বাবে এইখন কিতাপ কিনি ল'ব পাৰে আমাৰ পৰা ডেসক্ৰিপচনত লিংক দিছো পূৰ্বৰ গ্ৰেড 4 পিয়ন চকীদাৰ ড্ৰাইভাৰৰ প্ৰশ্নকাকত পাব লগতে অসম জিকাৰ অন্যান্য যিখিনি প্ৰয়োজন আমাৰ এই ধৰণৰ এক্সামৰ সিলেবাসৰ কাৰণে এই সকলোবোৰ এই কিতাপখনত লাভ কৰিব তো এই পদকেইটাৰ বাবে শিক্ষাগত অৰ্হতা ৰাখিছে ক্যান্ডিডেটজন 8 পাস হ'ব লাগিব কিন্তু হায়াৰ সেকেন্ডাৰী বা তাতকৈ অধিক যদি কোৱালিফিকেশন আছে তেনেহলে এপ্লাই কৰিব নোৱাৰিব তো মেট্ৰিক পাস কৰি পঢ়া এৰা বন্ধু-বান্ধৱীসকলে এপ্লাই কৰিব পাৰিব অথবা মাথো 8 পাস কৰি থৈছে তেতিয়াও এপ্লাই কৰিব পাৰিব ইয়াৰ কাৰণে এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ কৰা হ'ব লাগিব এই পদকেইটাৰ বাবে আপোনালোকে অফলাইন মাধ্যমত এপ্লাই কৰিব লাগিব আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকক লাগিব ষ্টেণ্ডাৰ্ড ফৰ্মৰ লিংক ইয়াতে দি দিছো তো এপ্লিকেশন ফৰ্ম এইখন ডাউনলোড কৰি প্ৰিন্ট আউট কৰি ল'ব পাৰে অথবা দোকানতো পাব আপোনালোকে সেইখন ফিল আপ কৰি লগত আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশন আৰু অন্যান্য যিখিনি সাৰ্টিফিকেট আছে সেইখিনি জেৰক্স কপি আৰু জেৰক্স কপিত নিজৰ সিগনেচাৰ মাৰিব লাগিব আৰু হেমতে পঠিয়াই দিব লাগিব অফিচিয়েল এড্ৰেছলৈকে দা অফিচ অফ দা চিফ জুডিচিয়েল মেজিষ্ট্ৰেট ধেমাজি তো এনভেলপৰ ভিতৰত এই যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম সেইখন লগত যিখিনি ডকুমেন্টছ সেইখিনি আৰু তাৰোপৰি ইয়াতে 3 কপি পাছপোৰ্ট ফটো দিব দিছে তাৰোপৰি ডাঙৰ এনভেলপটোৰ ভিতৰত এটা সৰু এনভেলপ যিটোত নিজৰ এড্ৰেছটো লিখা থাকিব লাগিব আৰু মিনিমাম 5 টকাৰ টিকট মাৰা থাকিব লাগিব 30 নৱেম্বৰ 2021 ইয়াৰ লাষ্ট ডেট তো এইখিনি আপোনালোকে কৰিব লাগিব এপ্লাই কৰাৰ কাৰণে অফিচিয়েল ফুল এডভাৰটাইজমেন্ট যদি চাব বিচাৰে ইয়ালৈকে আহিব পাৰে ডেসক্ৰিপচনত মই লিংক দি দিছো তো ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ